Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আসলতে মই আপোনালোকক মোৰ কিছুমান ব্যক্তিগত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। আসলতে শ্বেয়াৰ কৰা কথা এইটোৱে যে মই আসলতে কিছুমান প্ৰবলেমৰ সন্মুখীন হৈছিলো, যিখিনি প্ৰবলেম মানে আসলতে মই ভাবো যে আপোনালোকক যদি মই কওঁ আৰু যদি হয়তো মোৰ দৰে কোনোবা মাতৃৰ যদি এইখিনি সমস্যা হৈছে তেওঁলোকে অকমান হলেও এই ভিডিওটো চালে অলপ উপকৃত হ'ব আৰু অলপ উৎসাহ পাব বুলি মই এই ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিছো। বিয়াৰ পাছত যেতিয়া মই অসমৰ বাহিৰত থাকিবলৈ আহিলো তেতিয়া নতুন এক্সপেৰিয়েন্স এটা হ'ল। বিয়া হৈ আহিয়ে মই ধৰক 4-5 মাহৰ পাছত মই কলেজ এখনত জয়েন কৰিলো। সিঙ্গল লাইফ এটা বহুত ইজিয়ে হয়, ইমান প্ৰবলেম নহয়, কাৰণ এখেতৰ ডিউটিবোৰ এনেকুৱা যে মই আপোনালোকক কৈছোঁ মাজে মাজে টি দিলে যাব লগা হয়। সেইকাৰণে অকলে থাকিলে সকলোবোৰ মেনেজ ধুনীয়াকৈ হৈ যায়, একো প্ৰবলেম নাই। কাৰণ আপুনি নিজৰ কাৰণে অকল মই মোৰ নিজৰ কাৰণে চিন্তা কৰিব লাগে যে মই কি খাম বা কি কৰিম, কিবা প্ৰবলেম হ'লেও মোৰ লগত হ'ব। মই সেইখিনি যিহেতু মোৰ ইমান এটা অভিজ্ঞতা হ'ল যে মই সেইখিনি নিজে ফেচ কৰিব পাৰিম। যেতিয়া মই মানে ৰুহি যেতিয়া জন্ম হ'ল, ৰুহি জন্ম হোৱাৰ পাছত মোৰ শাহুমা আহিব পৰা নাছিলে। সেইটো মই আপোনালোকক ক'ম বাৰু কিয় আহিব পৰা নাছিলে। সো মই মানে মোৰ ৰুহি জন্ম হোৱাৰ কেইদিনমানৰ আগত মোৰ মা আহিছিলে আৰু মায়ে মোৰ ৰুহি মানে জন্ম হৈ মায়ে প্ৰথমতে এখেতে কোলাত লৈছে আৰু তাৰ পিছতে মায়ে কোলাত লৈছে প্ৰথম। মানে যেতিয়া এটা বাচ্চা হৈ যায় এইটো মানে এটা নতুন এটা অভিজ্ঞতা, আৰু এইটো মানে যোনে এক্সপিৰিয়েঞ্চ হৈ যায় অলৰেডি তেওঁলোকেহে আচলতে বহুত কথা আমাক শিকায়। আমি নিজেও মানে পঢ়ি সেইবোৰ কথা পিছতহে শিকিছোঁ, আগতে কেতিয়াও এইবোৰ কথা গম পোৱা নাছিলোঁ। সো সেইকাৰণে মা অহাৰ কাৰণে মোৰ বহুত সুবিধা হ'ল, এখেতৰো বহুত সুবিধা হ'ল, বহুত সাহস পালোঁ মা অহাৰ কাৰণে। আৰু সেইকাৰণে ৰুহি চণ্ডীগড়তে জন্ম হ'ল। সো ৰুহি জন্ম হোৱাৰ পাছত মই মেটাৰ্নিটি লিভ ল'লোঁ, মানে ছুটি আপোনাৰ একেবাৰে কম। মই খুব বেছি 4 মাহ ছুটি পালোঁ। তাৰপাছত মই কলেজ জইন কৰিব লগা হ'ল। মই আগতে প্ৰি প্লান আছিলোঁ যে মই ধৰক মই 1.5 মাহ মানে ইয়াত থাকিম মোৰ ডেলিভাৰীৰ পিছত, আৰু মই মাৰ লগত গুচি যামগৈ। আৰু মই তাত মানে মোৰ শাহু ঘৰতো মই থাকিম আৰু মাৰ ঘৰতো থাকি শুদ্ধি চুদ্ধি কৰি আহিম মানে, আৰু এখেতো যাব এনেকৈ বুলি। তো সেইখিনি মই পিছত কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু কি হ'ল। কিন্তু মেইন কথাটোলৈ আহোঁ। আচলতে মই আচলতে প্ৰি প্লান কৰি এইটোৱে আছিলোঁ যে মই অসমৰ পৰাই এগৰাকী মানুহ লৈ আহিম, যিগৰাকীয়ে ধৰক মানে মই বিশ্বাস কৰিব পাৰোঁ। কাৰণ ইয়াৰ মানুহক মই ধৰকচোন মোৰ ইমান অভিজ্ঞতা নাই যে মই এইখিনি মানুহক ইমান চিনি পাওঁ বা জানি পাওঁ, ইয়াৰ মানুহখিনিৰ ইণ্টেনশ্যন কেনেকুৱা। আপোনাৰ লগতো ভালে থাকিব, কিন্তু মই যিহেতু ৰুহিক অকলে থৈ যাম ঘৰত, মই সেইকাৰণে মই নিজে ৰিস্ক ল'ব নিবিচাৰোঁ। মই সেইকাৰণে এগৰাকী অসমীয়া মানুহক মই তাত বিচাৰিছিলোঁ মই ঘৰত থাকোঁতেই। ঘৰৰ ওচৰতে এওঁৰ মাহীয়েক থাকে, জুলি মাহীয়ে মোক বহুত সহায় কৰিলে। জুলি মাহী চিনাকি এগৰাকী মানুহক মানে ঠিক ঠাক কৰি দিলে, আৰু সেই সূত্ৰে আমি আহিলোঁ, তেওঁক লৈ আহিলোঁ তাৰ পৰা। আৰু তাৰ লগতো তেওঁৰ লগত কিছুমান এগ্ৰিমেণ্ট হ'ল। তেওঁ মানে আমাক এডভান্স টকা বিচাৰিলে আৰু আমি সেইটো দি দিলোঁ 2 মাহৰ কাৰণে। আমি তেখেতক কৈ আহিছোঁ যে আমি যিহেতু ইমান দূৰত থাকোঁ আৰু ইমান পটককৈ আমি আহিব নোৱাৰিম, চ' সেইকাৰণে মানে আপুনি আকৌ পুনৰ আমি যেতিয়া 4 মাহমানৰ পাছত আহিম তেতিয়াই আমাৰ লগত আহিব, মানে ঘৰত থাকি আকৌ মানে যাবগৈ আমাৰ লগত এনেকৈ বুলি। তাৰপিছত তেওঁ মানে সেইটোৱে এগ্ৰি হৈছিলে আৰু আমাক 2 মাহৰ এডভান্স টকা বিচাৰিছিলে, আৰু আমি সেইটো দি দিছিলোঁ টকাটো। মই ভাবোঁ যে এইটো এটা ভাল অপশ্যন যে মানে বাহিৰত থাকিলে এটলিষ্ট মানে যদি অসমীয়া এগৰাকী মানুহ পাই যায় বিশ্বাসী, তেতিয়া মানে কি হয় আপোনাৰ ইয়াত আহি আপোনাৰ ধৰক একো বেয়া কাম কৰিব নোৱাৰে প্ৰথম কথা। কাৰণ আপোনাৰ দিনে ৰাতিয়ে ঘৰতে থাকিব, আপোনাক একো মানে বেয়া কাম কৰিব নোৱাৰে বা জেগাও চিনি নাপায় আপোনাক ঘপককৈ। আজিকালি বহুত মানে ক্ৰাইম কিছুমান হৈ থাকে, যিবোৰ ক্ৰাইমৰ কথা মানে আমি জানো কাৰণে আমাৰ ভয় লাগে আচলতে। কিছুমান বস্তুত মানে ৰিস্ক নোলোৱাটো ভাল মানে। চ' সেইকাৰণে মই তেখেত আহি মই পূৰা নিশ্চিন্তকৈ মানে একো মোৰ প্ৰব্লেম নাছিল। মানে মই এটা কথাই কওঁ যে যেতিয়াই আনিবলৈ বিচাৰে মানে অকণমান ক্লিয়াৰ টাইপৰ মানুহ আনিব লাগে। মানে কি আজিকালি যিহেতু মানে এইবিলাক খুন্দি খেলা, আজিকালি লোনতো দিয়ে তেনেকৈ ধৰক, চৰকাৰী লোন নহয় ধৰক, মানে যিবিলাক মানুহে তেনেকৈ লোন দিয়ে তেনেকুৱা আজিকালি বহুত মানে অসমত মানে ওলাইছে। চ' সেইকাৰণে মানে সেই মানুহবিলাকে কি কৰে, সেইবিলাক ধাৰবিলাক লৈ লয়। পাছত মানে মই গম পালোঁ তেখেতৰ মানে সেইবোৰ অলপ প্ৰব্লেম আছিলে, মানে তেওঁ মানে পইচা নিদিয়াকৈ গুচি আহিছিলে। পাছত মানে বহুত প্ৰব্লেম হ'ল মানে ইয়াত, মানে ইমানেই প্ৰব্লেম মই প্ৰত্যেক দিনাখনেই গম পাওঁ কিবা কিবি নতুন কথা, আৰু মানে এটা টেনশ্যন হৈ যায় ন। পৰা লৈ অহা আকৌ মানে ঘপককৈ ইয়াত যদি এমাহৰ ভিতৰতে কৈ দিয়ে মোৰ এইখিনি প্ৰব্লেম হৈছে বা এনেকুৱা হৈছে, আকৌ যদি টকা ডিমাণ্ড কৰে তো মানে দিগদাৰী হৈ যায়। আকৌ তেওঁক থোৱা মেলাটো বহুত সেইবোৰ মোৰ প্ৰব্লেম হৈছিল। আপোনালোকে যদি মানে ল'ৰা ছোৱালী হোৱাৰ পিছত যদি পুনৰ কামত যদি জইন কৰিব বিচাৰে, তেতিয়াহ'লে অসমৰ পৰা এগৰাকী ভাল বিশ্বাসী মানুহ পায়, সেইটো এটা বহুতেই ভাল অপশ্যন। যদি এজন ক্লিয়াৰ মানুহ থাকে তেতিয়া আনিব। সেকেন্ড কথা হ'ল মানে ঘপককৈ যেতিয়া তেওঁ গুচি গ'লগৈ, মোৰ আকৌ দিগদাৰ হৈ গ'ল যে মই ঘপককৈ কাম কৰা মানুহজনী ক'ৰ পৰা পাম।
চ' মানে মোৰ বহুত মানে দিগদাৰী হৈ গৈছিলে মই মানে সেইখিনি সময়ত মোৰ এটা সময়ত এনেকুৱা লাগিছিলে মই মানে এৰি দিম নেকি চাকৰি কিন্তু মই এইটো ভাবোঁ যে মানে এইটো ভাবিলোঁ যে নাই চাকৰিটো ইমান সহজেতো মানে এৰি দিয়াটো ভাল কথা নহয় কাৰণ আজিকালি চাকৰি এটা পাবলৈও বহুত দিগদাৰ দিয়কচোন বহুত কম্পিটিশ্যনৰ মাজতে চাকৰি এটা পোৱা চ' মই সেইকাৰণে চাকৰিটো এৰিব বিচৰা নাছিলোঁ চ' সেইকাৰণে মই লগালগ মানে এগৰাকী কাম কৰা মানুহ বিচাৰিলোঁ আৰু এগৰাকী মই পাইছিলোঁ মানুহ এগৰাকী পালোঁ ইয়াৰে মানে কলনীৰে ভিতৰত মানে যিবিলাক অলপ 4th গ্ৰেডৰ চাকৰি কৰে সেই 4th গ্ৰেডৰ মানুহখিনিয়ে এজনী মানে মাক আৰু তেখেত মানে আহিম বুলি ক'লে তো মই ঠিকে আৰু তেওঁ পইচা বহুত যথেষ্ট ডিমাণ্ড কৰিলে কিন্তু মানে সেইখিনি সময়ত মোৰ হাতত অপশ্যন নাই আৰু সেইখিনি সময়ত মই তেওঁক মানে বাধ্যতামূলকভাৱে মানে মই বিশ্বাসৰ কাৰণে একমাত্ৰ মই তেওঁক ল'লোঁ যে বিশ্বাস কাৰণ মই জানো যে তেওঁ একো গণ্ডগোল কৰিব নোৱাৰে যেতিয়া মানে এটা বাহিৰত আপুনি বেবী চিটাৰৰ লগত এগৰাকী ছোৱালী নিজৰ সন্তানক যেতিয়া থৈ যাব আপুনি পইচাটোতো চিন্তা কৰিব তাতকৈ আপুনি বেছি ছেফটিটো চিন্তা কৰিব যে কোনগৰাকী মানুহক ৰাখিলে আপুনি বেছি ছেফ ফিল কৰিব আমি কেমেৰা লগাই থৈ যাওঁ বাৰু সেইটো বেলেগ কথা কিন্তু হ'লেও আপুনি আজিকালি মানুহক কাকোৱে বিশ্বাস কৰিব নোৱাৰে প্ৰথম কথা চ' সেইকাৰণে মই সেইগৰাকী মানুহক পাই গ'লোঁ চ' মই চাকৰি কণ্টিনিউ কৰি আছিলোঁ মই কিন্তু যথেষ্ট কষ্ট কৰিছোঁ ৰুহিক লৈ মানে মই এইটো কেতিয়াও মানে কম্প্ৰমাইজ কৰা নাই এইটো ক্ষেত্ৰত যে মানে মই চাকৰিহে কৰিছোঁ মই ৰুহিক চোৱা নাই এনেকুৱা নহয় যে মই যেতিয়া জইন কৰিছোঁ মানে মই ধৰক তাইতো তেতিয়া মোৰ ফিডিং লৈ থাকে মই মেমক অলৰেডি মই HODক কৈ দিছিলোঁ যে মেম মই যিহেতু মোৰ ছোৱালী 6 মাহ হোৱা নাই মই সেইকাৰণে মাজে মাজে কিন্তু মই যাব লাগিব ঘৰলৈ আৰু মোৰ এটা এডভান্টেজ হৈছিলে যে মোৰ ঘৰ একদম মানে 1-1.5 কিলোমিটাৰ ওচৰতে মানে মোৰ কলেজখন চ' মই সেইকাৰণে কি কৰোঁ ক্লাছ কৰোঁ মই মানে পুৰা 2 ঘণ্টা মূৰে তাই যাতে গাখীৰটো যাতে মিছ নহয় সেই বস্তু মই বহুত চিন্তা কৰিছিলোঁ মই ইয়াত থৈও গৈছিলোঁ উলিয়াই থৈও গৈছিলোঁ আৰু মানে মই কৈ দিওঁ যে খোৱালে নাই আৰু যদি ফিনিছ হ'ল তে মই আহি মানে আকৌবাৰ তাইক মানে মই ফিডিং কৰাই থৈ গৈ যাওঁ মই মানে ডেইলি মানে এবাৰতো মিনিমাম মই মাজত আহোঁৱেই মেক্সিমাম কেতিয়াবাতো মোৰ যদি তাই আমনি কৰে বেছিকৈ মই দুবাৰো আহি গৈছোঁ মানে তেনেকৈ চ' মই যথেষ্ট এইটো ক্ষেত্ৰত মই কষ্ট কৰিছোঁ আৰু মই সেইটো মানে মই কেতিয়াও মোৰ নিজৰ গিল্ট নহয় যে মই ৰুহিক নাচালোঁ নেকি সেইখিনি মুহূৰ্তত মই যিখিনি মুহূৰ্তত তাই মোৰ প্ৰয়োজন 6 মাহলৈকে এটলিষ্ট মানে মাকৰ গাখীৰৰ প্ৰয়োজন সেইখিনি সময়ত মই তাইৰ লগত একদমেই কম্প্ৰমাইজ কৰা নাই মই পূৰা আহিছোঁ মোৰ বহুত কষ্ট হৈছিলে কিন্তু মই কম্প্ৰমাইজ কৰা নাই চ' মই ভাবোঁ যে সেইখিনি মানে কৰিব যদি পাৰে মানে কৰিব লাগে কাৰণ মানে আমি 6 মাহৰ পাছত চাকৰি এটা পোৱাটো চান্স আছে কিন্তু সেইখিনি মুহূৰ্তত শিশু এটাৰ বিকাশ আৰু মানে ধৰক নিজৰ স্বাস্থ্যটোৰ বা ইমিউনিটিটো বহুত ইম্পৰ্টেণ্ট হয় চ' সেইকাৰণে মই এইটো ক্ষেত্ৰত মানে বহুতেই কনচিয়াছ হয় আৰু মই সেইখিনি কৰিছিলোঁ আৰু এটা ছেকেণ্ড কথা হৈছে বাহিৰত থাকিলে যেতিয়া কাম কৰা মানুহ যেতিয়া আপোনাৰ নাহে কোনোবা নাহানি আপোনাৰ ৰাতিপুৱা কৈ দিব 8টা বজাত যে মই যাব নোৱাৰিম মোক কেইবাদিনো এনেকুৱা হৈছে যে মোৰ এক্সামৰ ডিউটি আছে গম পাইছানে মোৰ 9টা বজাৰ পৰা এক্সাম আছে মই 8:30টা ৰিপৰ্টিং টাইম মোৰ আৰু মোক 8টা বজাত ফোন কৰি কৈছে যে মই যাব নোৱাৰিম মই এইটো প্ৰব্লেম হৈছে সিহঁতৰ একো নাই তেহেঁতৰ কাৰণে একোৱেই এইটো এটা ডাঙৰ কথা নহয় যে তেহেঁতি আহিব নোৱাৰেতো তেহেঁতৰ বুলি ক'বলৈ সিহঁতৰ কাৰণে একদম ইজি কিন্তু আমাৰ কাৰণে সেইখিনি মুহূৰ্তত মোৰ মিলাবলৈ মোৰ একেবাৰে হাতত অপশ্যন নাই চ' মই এনেকুৱা বহুত দিন গৈছে যে মোৰ সন্মুখৰ এগৰাকী বাইদেউ আছিলে সেই বাইদেউগৰাকী এতিয়া বেলেগ এটা জেগালৈ চিফ্ট কৰিলে সেই বাইদেউগৰাকী ইমানেই ভাল আছিলে মই তেখেতক মানে কৈছিলোঁ আৰু তেখেতে চাই দিছিলে ৰুহি মোৰ এজনী ফ্ৰেণ্ড আছিলে চিমি এতিয়াও যদি তাই এতিয়া গুচি গ'লগৈ বাৰু ইয়াৰ পৰা এতিয়া যদি তাই এইটো ভিডিঅ' চাইছে তাইও গম পাব মই তাইকো এদিন এনেকুৱা এক্সামৰ সময়ত মই তাইকো এদিন মাতি কৈছোঁ যে তুমি প্লিজ আজি চাই দিবা মানে মই এটা কথা আপোনালোকক এইখিনিতে কওঁ সকলো ল'ৰা ছোৱালী কিন্তু একে নহয় যে ধৰক খোৱা হওক বা মানে এক্টিভিটি হওক বা কথা কোৱাৰ টাইমিং হওক সেইটো সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে বেলেগ সেইকাৰণে মানুহে কয় ন কেতিয়াও আনৰ লগত কম্পেয়াৰ কৰিব নালাগে বুলি কেতিয়াও নিজৰ ল'ৰা ছোৱালীক আনৰ লগত কম্পেয়াৰ নকৰিব এতিয়া মানে তাই চলিডলৈ মই ট্ৰান্সফাৰ কৰিছোঁ তাইক খোৱাটো মানে তাই খাবলৈ নিবিচাৰে আৰু মই মানে ন'টিছ কৰিছোঁ যে মানে তেহেঁতৰ ইফৰ্টটো বহুতেই কম মানে 10% ইফৰ্টটো মানে খালে নাখালে নাই এইটো টাইপ মানে অকণমান খুব বেছি 10 মিনিট সিহঁতি ট্ৰাই কৰে মই বিশেষকৈ টাইম একেবাৰে দিব নোৱাৰোঁ কাৰণ মই ৰাতিপুৱাই যাওঁ আৰু আহোঁ 4টা বজাত মানে মই দিনটোৰ যিটো ধৰক একদম মেইন ব্ৰেকফাষ্ট আৰু লাঞ্চ এইকেইটা বস্তুতে মই তাইক টাইম দিব নোৱাৰোঁ আৰু ৰাতি যেতিয়া মই গধূলি আহি পাওঁহি তাই মানে কি হৈ যায় মানে মোক দেখাৰ লগে লগে বা মোক লগ পোৱাৰ লগে লগে মানে ধৰক তাই এটা মৰম লাগে বা কি মানে মোক গাখীৰ খায়ে তাই মানে থাকিব বিচাৰে এনেকুৱা নিচিনা হৈ গৈছিলে মানে এটা সময়ত চ' মই মানে লাহে অলপ মানে এইটো অলপ মানে মই টেনশ্যনত আহি গ'লোঁ যে কিয় তাই খাব নিবিচৰা হৈছে কিয় মানে অকল যে মোৰ গাখীৰ খাই থাকিলেতো এতিয়া পুষ্টিকৰ আহাৰটো নাপাব তাইক মই এইখিনিতে এটা কথা কওঁ যে মাক দেউতাক যদি কামলৈ যায় আটাইতকৈ ছেফ জেগা হৈছে
থৈ যোৱা আইতাক বা এনাই মানে আমি আহোম মানুহ যিহেতু আমি আচলতে মাকক মোৰ মাক মানে ৰোগীয়ে এনাই বুলি মাতিব। চ' এনাই আৰু আইতাই হৈছে আটাইতকৈ সুৰক্ষিত, যিয়ে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা নাতি আৰু নাতিনীয়েকক চাব, খোৱা বোৱাত গুৰুত্ব দিব, চাফ চিকুণতাই ৰাখিব। সেইটো একদম সঁচা কথা। যদি মোৰ মা আৰু মোৰ শাহু মা আহিব পৰা নাই মানে ৰোগীক চাবলৈ, এইটো কাৰণ মোৰ মা মোৰ দেউতাক এৰি আহিব নোৱাৰে, এখন ঘৰ আছে তাত, আৰু সেইকাৰণে দূৰলৈ বিয়া হ'লে এইটো এটা ডিছএডভান্টেজ। মোৰ মা তেনেকৈ আহিব নোৱাৰে কাৰণ দেউতাক এৰি থৈ আহিব নোৱাৰে অকলে, আৰু দেউতাও মানে ধৰক বহুত দিন ইয়াত থাকিবলৈও অসুবিধা। মোৰ শাহু মা আহিব পৰা নাছিলে তেতিয়া, কাৰণ মোৰ শহুৰ দেউতাৰ গা বেয়া আছিলে। চ' মই সেইকাৰণে যেতিয়া দেখিলোঁ তাইক খোৱা বোৱাৰ ক্ষেত্ৰত মানে অকণমান দিগদাৰী হৈছে, যে মই মানে তাইক টাইমটো কম দিছোঁ, যিটো কাৰণত মানে তাই বস্তুটো মানে মোৰ ফালৰ পৰা বা নিজৰ আপোনজনৰ পৰা তাই সেইখিনি বস্তু মানে পোৱা নাই, বা যিটো তাই মৰমেৰে খাব লাগে বা খুৱাব লাগে সেই বস্তুটো তাই মানে মিছ কৰিছে সেইটো সময়ত। চ' মোৰ অলপ লাহে লাহে সেইটো বস্তু গিল্ট ফিল হ'ল। আৰু লাহে লাহে যেতিয়া মানে মই দেখিলোঁ যে যিটো সময়ত মানে ধৰক তাই 6 মান্থছৰ পাছত 7-8 মান্থছত মানে ল'ৰা ছোৱালী উগুৰি হয় বা বগোৱা, ৰোগীৰ মানে সেইবিলাক বস্তু অলপ ডিলেই হৈছিলে। মই এইটো নকওঁ যে তাই সেইটো বস্তু ডিলেই মোৰ কাৰণে হৈছিলে বা মানুহগৰাকীৰ কাৰণে হৈছিলে, মই সেইটো কথা নকওঁ, কিন্তু মানে ডেফিনেটলি এইটো কথা হয় যে সৰু ল'ৰা ছোৱালীক আপুনি বহুত এটেনশ্যন দিব লাগে। সৰু ল'ৰা ছোৱালীক আপুনি যিমান সিহঁতৰ লগত লাগি থাকে, যিমান এটেনশ্যন দিয়ে, যিমান আপুনি সিহঁতক এক্টিভিটি কৰোৱাব বিচাৰে, যিমান টাইম দিয়ে, সিমানেই সিহঁতি সোনকালে সেই বস্তুবোৰ এডাপ্ট কৰে। একদম সঁচা কথা সেইটো। মই নিজে ৰোগীৰ লগত এইটো বস্তু মই ফেচ কৰিছোঁ কাৰণে আপোনালোকক কৈছোঁ। তাৰ 11 মাহ সোমালে ৰোগী তেতিয়া। 11 মাহত মোৰ শাহু মা আহিছিলে আৰু আহিব পাৰিছিলে, এখেতে লৈ আহিছিলেগৈ। 11 মাহত এটা নিগেটিভ ছাইড আহে, এটা সময়ত কোনোবা এটা সময়ত পজিটিভ ছাইড এটাও মানে ভগৱানে দিয়ে। মানে সেইখিনি সময়ত মোক এটা পজিটিভ ছাইড দিলে যে কি হ'ল, যে কৰোণা হ'ল। এইটো কাৰণে মোৰ এটা সুবিধা হ'ল যে অনলাইন কৰি দিলে বস্তুটো। চ' মই সেইকাৰণে মানে এইটো এটা বিৰাট মানে মই ৰিলেক্স ফিল কৰিলোঁ। মাৰ্চত তাই 11 মাহ আৰু এপ্ৰিলত তাই মানে এবছৰ হ'ব আৰু 2020। তেতিয়া মানে মাৰ্চত আপোনাৰ লকডাউন দি দিলে। মই যেতিয়া ফাৰ্ষ্ট লকডাউনটো হ'ল, মই ৰোগীক একদম পূৰা ফুল টাইম দিলোঁ। মই নিজৰ পৰা 100% দিলোঁ তাইৰ লগত। তাৰপিছত তাইক খোৱা বোৱাত মই বিশেষকৈ বহুত যতন দিলোঁ, কাৰণ তাই মানে একেবাৰে খাবলৈ শিকা নাছিলে। লকডাউনৰ পাছতে তাই কিবা তাৰপিছত যে তাই মানে খাবলৈ শিকিলে, যে তাইটো গম পালে যে নাই মাৰ গাখীৰ খাই থাকিলে নহ'ব, মায়ে মানে মোক খুৱাব, মানে মই খাব লাগিব। মানে এবছৰ হ'বলৈ হ'ল তাই তেতিয়া ৰোগীয়ে মানে বহা উগুৰি হোৱা এইবোৰ একোৱে কৰা নাছিলে। সঁচা কিন্তু মানে বহাই দিলেহে বহে, মানে এনেকুৱা নিচিনা। সেইকাৰণে মই কৈছোঁ যে সকলো ল'ৰা ছোৱালী, সকলো এক্টিভিটি সকলো ল'ৰা ছোৱালী একে নহয় কিন্তু সেইকাৰণে আপোনালোকে এইটো বস্তু কেতিয়াও আনৰ কথা নুশুনিব। আনে কোৱাটো বহুত ইজি, এই তাই তাত অকলে থাকে, তাই কেনেকৈ কৰিব, এই তাই তাত অকলে সেইকাৰণে মাত ফুটা দেৰি হৈছে। সেই কথা মানুহৰ ডিচিজন কৰাটো বহুত সহজ কথা হয়, কিন্তু সেইখিনি বস্তু মাক বাপেকে কিয় ফেচ কৰিছে সেই বস্তুটো অকল মাক বাপেকেহে বুজি পায়। সেইকাৰণে আচলতে কথাত একেবাৰে গুৰুত্ব নিদিব। মোৰ মায়ে কিন্তু মোক বহুত এইবোৰ ক্ষেত্ৰত সাহস দিছে। মোৰ মা বহুত সাহসী হয়। তাইক টাইম দিলোঁ। তাৰপিছত পুৰা এবছৰ 3 মাহৰ পাছত তাই নাই বগাইছে, নাই তাই থিয় হৈছে, নাই উগুৰি হৈছে, ডাইৰেক্ট খোজকাঢ়িছে তাই। আৰু সেইটো বস্তু মোৰ বহুত এটা মানে বহুত ভাল এক্সপিৰিয়েঞ্চ। চ' সেইখিনি আছিলে মোৰ এটা অভিজ্ঞতা, এটা মিঠা এটা অভিজ্ঞতা। মিঠাটো বেছি আছে বাৰু তিতাতকৈ। জাষ্ট মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানে নিজৰ ল'ৰা ছোৱালী যেতিয়া মানে কিছুমান আমাৰ কাৰণে যদি কিছুমান বস্তু সৰুতে, বিশেষকৈ ল'ৰা ছোৱালী যদি কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লগা হয়, সেইটো আচলতে এটা, মই ভাবোঁ যে এটা মানে ডাঙৰ কথাই সেইটো। কাৰণ আমি আচলতে সেইখিনি যিখিনি সিহঁতক শিশুকাল, সিহঁতক আমি যিমান পাৰোঁ সময় দিব লাগে। আৰু এইটো ক্ষেত্ৰত যদি মানে আইতাক আৰু এনাইকো যদি সহায় কৰিব পাৰে, সেইটো বহুতেই ভাল কথা। কেতিয়াও এইটো বস্তু নেগলেক্ট নকৰিব, কাৰণ শিশুৰ সেই সময়খিনি বিশেষকৈ আপোনালোকৰ বুদ্ধি বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় সেই সময়খিনিয়ে। চ' সেইকাৰণে আমি সময় দিয়াটো, বিশেষকৈ মাকজনীয়ে সময় দিয়াটো বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু মই এতিয়া বহুত লাকি ফিল কৰোঁ যে মই সেইখিনি মুহূৰ্তত তাইক মই টাইম দিব পাৰিলোঁ। আৰু কিজানি বা যদি লকডাউন নহ'লেহেঁতেন, কিজানি হয়তো চাগে মই সেইখিনি সময়ত চাকৰিটো হয়তো মই চাগে গেপ দি দিলোঁহেঁতেন। বহুত মানে প্ৰব্লেম ফেচ কৰিব লগা হয়, যিসকলে বাহিৰত অকলে ল'ৰা ছোৱালী তুলিব লগা হয়। সেইকাৰণে মানে মই ভাবোঁ যে বেবী চিটাৰো যদি ৰাখে, তেতিয়াহ'লে এগৰাকী যদি ঘৰৰ মানুহ যদি পায়, মানে সেইগৰাকীকো লগতে ৰাখিব। সেইখিনি আছিলে আজি ভিডিঅ'টোৰ কথাখিনি। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু অলপ হ'লেও উপকৃত হ'ল বুলি ভাবিলোঁ। যদি ভাল পালে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট
কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই